আজি আমিবোৰ ওলাই আহিলো মহামায়া মন্দিৰ দৰ্শন হ'ম বুলি আৰু আমাৰ যাত্ৰাও ষ্টাৰ্ট হ'ল আৰু আমাৰ সুমনৰ ফটোলৈ চাওকচোন কিবা এটা ভাল লাগিছে ন বাৰু এনেদৰে আমি আহি পালো মহামায়া মন্দিৰ আৰু ভিতৰত আহিয়ে দোকানৰ পৰা দেৱীৰ চৰণত আগবঢ়াবলৈ লাগতিয়াল সামগ্ৰী যেনে চাকি ধূপ আৰু প্ৰসাদ গোটেইখিনি মিলি পেলাই আমি বোলে লৈ ল'লো আগবাঢ়িলো মন্দিৰৰ ভিতৰলৈ বুলি ইয়াত কিন্তু মানুহৰ ভিৰ বহুত হয় কিন্তু আমিও ভিৰ নেওচি মাৰ দৰ্শন হ'লৈ দিওঁ এটা কথা ইয়াত কিন্তু বান্দৰৰ পৰিমাণটো বহুতেই বেছি আমি বহুতেই বান্দৰ দেখিবলৈ পালো কিন্তু ইয়াত আৰু তাৰপিছত দৰ্শন হ'লো অন্নপূৰ্ণা মন্দিৰ আৰু তাতো দৰ্শন হৈ চাকি বন্তি জ্বলাই পেলাই ওলাই আহিলো নৱগ্ৰহ মন্দিৰত আৰু তাতো দৰ্শন হৈ পেলাই আমি আহিলো অলপমান মন্দিৰৰ বাহিৰ ভাগটো অলপমান চাম বুলি আৰু ইয়াত টুৰিষ্ট এট্ৰেকশ্যনৰ কাৰণে বহুতো বস্তু বনাই তোলা হৈছে আৰু এই গছডাল চাকচোন পুৰা অৰিজিনেল যেন লাগে কিন্তু ইয়াত গছৰ লগতে আৰু বিভিন্ন ধৰণৰ বস্তু বনাই তুলিছে আপোনালোকে এবাৰ চাকচোন এটা কৈ আৰু ইয়াত যিমানবোৰ বস্তু আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যেকটোৰে ভিতৰত এবাৰকৈ আমি সোমাই চালো আৰু বাহিৰৰ পৰা চাই যিমানে ভাল লাগিছিল ভিতৰত সোমাই পেলাও কিন্তু আৰু বেছিহে ভাল লাগিছে আপোনালোকে নিজে চাই লওক এবাৰ বাকীবোৰতো চালে বাৰু এতিয়া আপোনালোকে চাক এই হনুমান বাবাৰ বৃহৎ মূৰ্তিটো আৰু এই মূৰ্তিটো কিমান ডাঙৰ হয় মোৰ ওচৰত যাই পেলাইহে বুজি পালো বাকী যি নহওক মন্দিৰটোত আহি কিন্তু সঁচাই বহুখিনি ভাল লাগিল আপোনালোকক সময় পালে এবাৰ হ'লেও আহি পেলাই ইয়াত দৰ্শন হৈ যাব আৰু আমিতো বাৰু দৰ্শন হ'লো আৰু এতিয়া ঘৰত যোৱাৰ সময় আহি গ'ল তো আজিলৈ এৰিছো কালি এটা নতুন ভিডিঅ'তে লগ পাম।